নমস্কাৰ, মই ইন্দ্ৰজিৎ ডেকা। আজি আপোনালোকৰ ওচৰত আমি এগৰাকী বিশেষ ৰোগত আক্ৰান্ত হৈ থকা ব্যক্তিৰ ওচৰলৈকে আমি আহিছোঁ আৰু আমি জনাব বিচাৰিছোঁ আমাৰ তেওঁ যি সমস্যাত ভুগি আছিলে সেই সমস্যাৰ বিষয়ত আমি কিছু আলোচনা কৰিম যে কেনেকুৱা পাইছে তেখেতে এই ধৰণৰ আলোচনা কৰিম। প্ৰথমতে আমি তেখেতৰ পৰা জানিব বিচাৰিম তেখেতৰ ঠিকনাটো, তেখেতৰ ঘৰ ক'ত সেই বিষয়ে আমি জানিব বিচাৰিম। বৰ্মা, আপোনাৰ ঘৰ পৰিচয়টো দি দিব আপোনাৰ। মোৰ নাম শ্ৰী দীপালী কোচ, ঘৰ 2 নম্বৰ কলেগাঁও, কমলাবুৰী। আপুনি কি সমস্যাত ভুগি আছিলে? মোৰ গাঁঠিৰ বিষ হৈছিল, তাৰপিছত দেহাটো মানে গাটো গোটাই দুৰ্বল লাগি আছিল আৰু খাবলৈ ইচ্ছা নাযায়। তাৰপাছতে অলপ খোজকাঢ়িলে ভাগৰ অনুভৱ হৈছিল, ৰাতি টোপনি নাহে। কিন্তু মই এইবিলাক সমস্যাত ভোগাৰ কাৰণে এইখিনি ঔষধ ব্যৱহাৰ কৰাৰ পাছত মই যথেষ্ট ভাল পাইছোঁ। কিমান দিন ধৰি আপুনি সেই সমস্যাত ভুগি আছে? 2 বছৰ মানে হ'ল কিজানি। ডক্টৰক দেখুৱাইছিল নে? ডক্টৰক দেখুৱাইছিলোঁ, এলোপেথি ডক্টৰ। হয়, সেনেকৈ দেখুৱাই ঔষধ পাতি খাইছোঁ কিন্তু কামত দিয়া নাই। এইখিনি ঔষধ দিয়াৰ পৰা কিছুদিনৰ পৰা মই ঔষধখিনি ব্যৱহাৰ কৰাৰ পৰা মানে সম্পূৰ্ণ নিজকে মানে আৰাম পোৱাৰ অনুভৱ হৈছে। এতিয়াতো আপোনাৰ এমাহে ব্যৱহাৰ কৰিছে। মই এনে 12 দিন বা 15 দিনৰ 12 দিনত আপোনালোকক জনাব বিচাৰিছে 12 বা 15 দিনৰ ভিতৰত তেখেতৰ যি বিষৰ সমস্যা আছিল, আঁঠুৰ বিষৰ সমস্যা আছিলে আৰু গাঁঠি বিষবিলাকো আছিলে। আপোনাৰ প্ৰতিটো গাঁঠিতে বিষ আছিলে আৰু আপোনাৰ ভোক নলগা সমস্যা আছিল, টোপনি নাহে এই ধৰণৰ সমস্যা আছিল, দেহাও দুৰ্বল আছিল। তো এই ধৰণৰ সমস্যাখিনি আপুনি 12 দিনতে মোটামুটি ভাল পাব সক্ষম হৈছে। তো তেওঁ ব্যৱহাৰ কৰিছিল আমাৰ নেগো অৰ্থপিক্স বিষৰ কাৰণে, জইণ্ট ৰিলিফ চিৰাপ এইটো খাইছিলে আপুনি, আৰু লগতে আপুনি এনপালছ জুইচ এটা ব্যৱহাৰ কৰিছিলে, লগতে নভা আৰু নিউট্ৰিফাই এই 5টা প্ৰডাক্ট তেওঁ ব্যৱহাৰ কৰি তেখেতে সুন্দৰ ৰিজাল্ট পাইছে মাত্ৰ 12 দিনত। এতিয়া আপুনি আমাৰ এই ধৰণৰ সমস্যাবিলাকত যথেষ্ট মানুহ মানে আক্ৰান্ত হৈ আছে। ধৰি লওক তেওঁলোকে সমাধান পোৱা নাই। কাৰণ কিয়, এই বিভিন্ন ধৰণৰ এলোপেথি চিকিৎসাই হওক বা অন্য কিবা ব্যৱহাৰ কৰি, আয়ুৰ্বেদিক হওক অন্য কিছু কোম্পানী ব্যৱহাৰ কৰিও তেওঁলোকে সুফল পোৱা নাই। আৰু তেওঁলোকক আপুনি কি মানে ক'ব বিচাৰিব? মই তাৰমানে যিসকল দৰ্শক আছে বা এনেকুৱা ৰোগত আক্ৰান্ত হৈ আছে তেওঁবিলাকক মই মানে ক'ব বিচাৰিছোঁ যে তেওঁলোকে ইচ্ছা কৰিলে এই বস্তুখিনি ব্যৱহাৰ কৰি নিজকে মানে সুস্থ কৰি তোলাটোত মই কামনা কৰোঁ। আৰু এইটোৱে জনাব বিচাৰিছোঁ, মাত্ৰ খুব কম টকাৰ বিনিময়ত এইখিনি প্ৰডাক্ট যদি তেওঁ ব্যৱহাৰ কৰে গোটেই জীৱনটোৰ কাৰণে তেখেতে সুস্থ হৈ উঠিব। আৰু এতিয়া এখেতে মোটামুটি 3 মাহৰ কোৰ্চ কৰিবই, কাৰণ 12 দিনতে যিহেতু ভাল পাইছে, কাৰণ গোটেই সমস্ত সমস্যাখিনি ঠিক হৈ আহিবৰ কাৰণে আৰু কিছুদিন লাগিব হয়তো। গতিকে মোটামুটি তেখেতৰ যথেষ্টখিনি ৰিজাল্ট আহিছে। কাৰণ কোৰ্চ ব্যৱহাৰ কৰক, আপোনালোকে সকলোৱে কোৰ্চ ব্যৱহাৰ কৰক আৰু কোৰ্চ ব্যৱহাৰ কৰিলে আপোনালোকে নিশ্চয় ভাল পাব। আমি আপোনাক ৰোগমুক্ত হওক, হয়, তাকে মই কামনা কৰিছোঁ। হয়, ধন্যবাদ।